So hey guys, today we are going to explore Grampani Wildlife Sanctuary with my two friends. Its distance is like 62 km from my hometown, and today's motive is burn calories, not fuel. নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিকেপি আছাম অফিচিয়েল। আৰু আজি আমি গৈ আছোঁ গৰমপানীত। আকৌ এয়া চাইকেল লৈ আজি আমাৰ আপ ডাউন চব মিলাই 50 কিলোমিটাৰ চাইকেলিং কৰিম আমি। সেইদিনাখন 35 কিলোমিটাৰ কৰিলোঁ, আজি অলপ 15 কিলোমিটাৰ বঢ়াই দিলোঁ। আৰু মানে বঢ়াই গৈ থাকিম, কেতিয়াবা চাগে 100 পাৰ কৰি দিম। আৰু দেখিব চাগে বতৰ পৰা ডাৱৰীয়া হৈ আছে আৰু কিমান ধুনীয়া পৰিৱেশৰ মাজত আহি পাই গৈছোঁ আমি। এতিয়া দেওপানী হৈ যোৱা নাই, আমি ইপিনে চৰকাৰ ৰাস্তা আছে সেইপিনৰ পৰা আহিছোঁ এতিয়া। আৰু এইপিনৰ পৰা 5 কিলোমিটাৰমান গ'লে আমি হাইৱে পাই যাম। আৰু হাইৱেৰ পৰা 20 কিলোমিটাৰ যোৱাৰ পিছত আমি আমাৰ ডেষ্টিনেশ্যন পাই যাম গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী। আৰু লগৰবোৰে আগফালে গৈ আছে। আৰু এতিয়া আমি চাহ বাগানৰ মাজে মাজে যাম। তেতিয়া আহক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাহ বাগানৰ পৰিৱেশটো অলপ চাই লওক আপোনালোকে নে কি। চ' গাইজ ফাইনেলি আমি হাইৱেত আহি পাই গ'লোঁ। দেখিব পাৰি যে কি সুন্দৰ ৰাস্তা আৰু কিমান ধুনীয়া আজি মানে বতৰ, কিমান ধুনীয়া বতৰ। আৰু কৈছোঁ নহয় এনেকুৱা বতৰত চাইকেল চলাই বহুত ভাল লাগে, কাৰণ ভাগৰ লাগিলে ঠাণ্ডা লাগি যায়। কৈছোঁ নহয় আপোনাৰ বহুত আৰাম লাগে এনেকুৱা বতৰত চাইকেল চলাই। সেইকাৰণে আজি আমি ওলাইছোঁ গৰমপানীলৈ বুলি যাত্ৰা। আৰু এইপিনে আমাৰ পলাছ। जिंदगी सवार तो इतना ही बाहर तू है। বৰ্তমান আমি এতিয়া হাইৱেত ৰখিছোঁ, নেশ্যনেল হাইৱে 39ত আছোঁ আমি। আৰু দেওপানী পাৰ হৈ আহিলোঁ। এতিয়া অলপ আগত গৈ পিনে আমি শান্তিপুৰ পাম। আৰু ইয়াত হাইৱে ছাইডত ধাবাত ৰখি পিনে এয়া চাহ আৰু বিস্কুট খাই আছোঁ ৰাতিপুৱা। रात चांदनी तू होती छत पे साथ में, एक में चाय दूजा हाथ तेरे हाथ में, चाय के जैसा स्वाद होता तेरी बात में, मैं अक्सर डूबा रहता बस यूं ही काश। আমি ধাবাৰ পৰা ওলালোঁ, এতিয়া আকৌ আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল। আৰু এইপিনে আগত পলাছ গৈ আছে। এতিয়া অলপ ৰ'দ দিছে, ভাগৰ নালাগিলে হৈছে। অলপ আগত বতৰটো ধুনীয়া হৈছিলে কাৰণে ভাগৰ লগা নাছিলে, কিন্তু এতিয়া অলপ ৰ'দ ওলাইছে কাৰণে ভাগৰ নালাগিলে হৈছে। এয়া গৈ আছোঁ পূৰ্বাঞ্চল হোটেল। ইয়াৰ পৰা আৰু গোলাঘাট 38 কিলোমিটাৰ আছে, ৰঙাজান 31 আৰু চিলনীজান 8 কিলোমিটাৰ। ছাৰ নমস্কাৰ। আৰু ইয়াৰ পৰা চিলনীজান বেছি দূৰ নাই, আৰু 5 কিলোমিটাৰমান আছে। 5 কিলোমিটাৰ গ'লে আমি চিলনীজান পাই যাম। আৰু চিলনীজানৰ পৰা চাগে আৰু 10 কিলোমিটাৰ গ'লে আমি পাই যাম আমাৰ ডেষ্টিনেশ্যন গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী। আৰু কিমান ধুনীয়া ধুনীয়া কাঠৰ বস্তুবোৰ ইয়াত বনাই ৰাখিছে আপুনি দেখিব পাৰিছে। চাওক কিমান ধুনীয়া সেইবোৰ দেখিব পাৰিছে। চব কাঠেদি বনোৱা এইবোৰ গড়, এইপিনে শগুন, এইপিনে কুকুৰা, লাফিং বুদ্ধ। বন্ধুসকল আমি আহি পাই গ'লোঁ এতিয়া আমি চিলনীজানৰ পৰা আৰু অলপ আগত গ'লে পাই যাম আমি গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী। আৰু দেখিব পাৰিছে পুৰা ভাগৰত অৱস্থা নাই। কৈছোঁ নহয় অথনি পুৰা ডাৱৰীয়া বতৰ হৈ আছিলে, আৰু এতিয়া পুৰা গৰম, পুৰা ৰ'দ দি দিছে, পুৰা গৰম অৱস্থা শেষ হৈ গ'ল। পানী কিনি খাই অকল পানী খাই আছোঁ। 4 লিটাৰমান পানী 3জন মিলি খাই দিলোঁ। আৰু এতিয়া আমি ইপিনৰ পৰা আহিছোঁ, এইপিনে যাম। আৰু আমি 8 কিলোমিটাৰমান গ'লে আমি গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী পাই যাম। এয়া দেখিব পাৰিছে কিমান সুন্দৰ পৰিৱেশ। দিছ কল নাম্বাৰ হাবি, ইমান ধুনীয়া নেচাৰ কৈছোঁ। আৰু এইবোৰ নেচাৰৰ ইমান ধুনীয়া গছ থাকিলে ইমান ভাল লাগে। আৰু সেইবোৰে মানুহে কাটি ফাৰ্নিচাৰ বনায়। কৈছোঁ না এনেকুৱা মানুহে গছ কাটিব নালাগে, কাৰণ দেখিব পাৰিছে ইমান ধুনীয়া গছ এনেকুৱা থাকিলে কিমান ধুনীয়া পৰিৱেশ। আৰু যদি 50 বছৰ পিছত যদি এনেকুৱা গছ নাথাকে মানুহ কেনেকৈ জীয়াই থাকিব, আৰু এনেকুৱা পৰিৱেশ পাব যদি ইমান ধুনীয়া হয় নাই কোৱা।
চহৰীয়া নাই হয় নাই কোৱাচোন So we should conserve our nature. Yes. I mean, এটা সবে এটা মেজাৰ্ছ ল'ব লাগে কনজাৰ্ভ কৰিব নেচাৰটো আগতকৈ আমাৰ নম্বৰভাৱে যোনটো আগতে যিমান গছ গছনি আছিলে কমি গৈছে মানুহে ৰাস্তাৰ কাষত যোনকেইটা আছে সেইকেইটা হ'লে মানে জংঘল জংঘল আছে কিন্তু ভিতৰ ফালে বহুত মানে জংঘলটো মানে ভিতৰ ফালে একো নাপায় ৰাস্তা পাতল হৈ আছে বোলে জংঘল চ' we should conserve our nature. আমি গছ কটা ডিফৰেষ্টেশ্যন কমাব লাগিব এফৰেষ্টেশ্যন কৰিব লাগিব we should conserve our nature. Thank you. ৱেলকাম আৰু দেখিব পাইছে গছবোৰ ইয়াত যোনবিলাক গছ মানে পূৰা 12 মাহে পূৰা গ্ৰীণি হৈ থাকে পূৰা ৰাস্তা আগত ইমানেই আপ উঠিব চাইকেল লৈ মানে উঠিব পাৰে এটা কথা গিয়াৰ চাইকেল নহয় ন ছিংগল গিয়াৰ যে নৰ্মেল চাইকেল সেইকাৰণে আপত উঠিবলৈ পৰা খোজকাঢ়ি গৈ আছোঁ চব পূৰা আপ দেখিব পাৰিছে এই আগপিনে পলা চিধে খোজকাঢ়ি গৈ আছে মই পিছে গৈ আছোঁ কিন্তু বেয়া গৰম লাগিছে আজি আৰু দেখিব পাৰিছে এয়া পূৰা গছডাল অলপ ভাঙি আছে এনেকুৱা যদি ৰাস্তা দেখে না ভাঙি দিব লাগে নহ'লে এনেকুৱা থাকিলে গাড়ী এক্সিডেণ্ট হয় আমাৰ এতিয়া চহৰীয়াই ধুনীয়াকৈ ভাঙি আছে ধুনীয়া গাঁও ওপৰতো পাৰা যদি হৈ যাব ইমানটো কৰিলে ধুনীয়া লাগিলেও একো নহ'ব হয় নাই অঁ মজা ছ'চিয়েল ৱৰ্ক অঁ তেতিয়াহে মানে এক্সিডেণ্ট নহ'ব ন ৰাস্তাত অঁ কিমান ভাল ভাগৰ লাগিছেনে বহুত কিন্তু বহুত আপ আছিলে এইটো চ' ফ্ৰেণ্ড ইমান কষ্ট কৰি ফাইনেলি আমি আমাৰ ডেষ্টিনেশ্যনত আহি পাই গ'লোঁ এতিয়াহে পূৰা ভাল লাগি গৈছে পলাশ এইপিনে আমাৰ চহৰীয়া ভাল লাগিছেনে এতিয়া মজা লাগিছে ন ফাইনেলি আমি আহি পাই গ'লোঁ গৰম পানী আহিম নাহিমকৈ আজি ইমান দিনৰ পৰা ভাবি আছিলোঁ চাইকেল লৈ আহিম নে নাহিম বাইক লৈতো এনেই আহি যাব পাৰোঁ বাইক লৈ অহা যোৱা কৰি থাকোঁ কিন্তু চাইকেল লৈ অহাৰ মেইন মটিভটো এইটোৱে যে আমি সদায় চাইকেল চলাব লাগে ওচৰৰ লোকেশ্যন থাকে যিমান 1 কিলোমিটাৰ 2 কিলোমিটাৰ তেনেকুৱা লোকেশ্যনবোৰ সদায় আমি চাইকেল চলাব লাগে তেতিয়া আমাৰ গাটো সুস্থ থাকিব সেইবাবে ময়ো চাইকেল ল'লোঁ বিকজ আজিকালি মানুহে মানে লকডাউনৰ পিছত ঘৰত বহি ন পূৰা শকত হৈ গৈছে আৰু এনেকুৱা ঘৰত বহি থাকিলে বেমাৰ আজাৰ বহুতো সেইবাবে মানুহে চাইকেল চলাব লাগে 1 কিলোমিটাৰ 2 কিলোমিটাৰ যিমান ওচৰৰ শ্বৰ্ট ডিষ্টেঞ্চৰ মানুহে দোকান যাবলৈ পৰা বাইক লৈ যায় আজিকালি সেইকাৰণে চাইকেল চলাব লাগে ওচৰত আৰু আমাৰ নেচাৰটোও ভাল লাগিব কাৰণ ওচৰত যেতিয়া আমি চাইকেল চলাম ন তেতিয়া পলিউশ্যনটো অলপ কমিব সেউজেৰে ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখা শিপা মৰমে আবৰা হিয়াৰে বাখাৰ কতনো কবিতা লিখিছো তোমাৰ সেউজেৰে ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখা শিপা মৰমে আবৰা আমি গৰম পানীত আহি পাই গ'লোঁ গৰম পানী চাবলৈ আৰু দেখিব পাইছোঁ পূৰা বৰষুণ দি আছে এতিয়া আৰু ইয়াত দেখিছোঁ পূৰা পানী উতলি আছে এয়া চাওক এইপিনে পানী উতলি আছে আৰু এইখিনিত বেছিকৈ উতলি আছে দেখিব পাইছে ইয়াত থাকে ইমান দেখা নাই কিন্তু সেইখিনি চক বেছি মই জুম কৰি দেখাই দিম আপোনালোকক এইপিনে আৰু এইপিনে বেছি উতলি আছে আৰু এই পলাশ চব বন্ধুসকল আমি এতিয়া গৰম পানীৰ ভিতৰত সোমাই গ'লোঁ আৰু এতিয়া অলপ এইপিনে জংঘলৰ ৰাস্তা এটা আছে ৰাস্তাৰ ভিতৰত অলপ সোমাই গৈ আপোনালোকক দেখাওঁ ভিতৰত কি আছে কি নাই তেতিয়া ব'লক ভিতৰত সোমাই যাওঁ ব'লা এতিয়া আমি ভিতৰত সোমাই আহিলোঁ ফ্ৰেণ্ড ক'ৰ তলিতে ৰখিছো তোলৈকে কঁকালতে টঙালি মাৰি ওলাইছো চ' বন্ধুসকল আজি আমাৰ ডেষ্টিনেশ্যনটো আছিলে সৰুপথাৰৰ পৰা গৰম পানী ৱাইল্ড লাইফ চেঞ্চুৰীলৈকে আজি আমি ডেষ্টিনেশ্যনটো কমপ্লিট কৰিলোঁ আৰু ডেষ্টিনেশ্যনটো 50 কিলোমিটাৰ হ'ব আপ ডাউন মিলাই আৰু নেক্সট ভিডিঅ' আৰু ভাল ভিডিঅ' আহি আছে আৰু আপোনালোকে ইয়াত আহিব গৰম পানী চাবলৈ কাৰণ ইমান ধুনীয়া পৰিৱেশ ন এনেকুৱা পৰিৱেশত যদি আপোনালোকে সকলোৱে আহে তেতিয়াহে আৰু বেছিকৈ মানুহ আহিব বিশেষকৈ ভিডিঅ' কৰিবলৈ মানুহ আহিব লাগে তেতিয়া মানে বহুতে গম নাপায় ন এনেকুৱা ইমান ধুনীয়া ঠাই যে আমাৰ গোলাঘাটতো আছে গোলাঘাট আৰু
আজিৰ ভিডিঅ'টো ইমানটোৱে আছিলে যদি মই সৰু সুৰা ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো পিংকে টিপি দিব তেতিয়া মই আহিবলগীয়া নতুন নতুন ভিডিঅ' আপোনালোকে সৰ্বপ্ৰথমে পাই যাব টিল দেন টাটা বি ছেফ বি হেপি জয় অসম